তো গাইজ যিসকলে ইউটিউবত এটা নতুন চেনেল খুলিমকে আছে বা যিসকল মোৰ নিচিনা ইউটিউবত এজন নতুন ক্ৰিয়েটৰ তো গাইজ তেওঁলোকৰ বাবে এটা বেড নিউজ আছে ইউটিউবৰ তৰফৰ পৰা। তো গাইজ সেই বেড নিউজটো সকলোৱে জনা উচিত আছিল, কাৰণ যিসকলে ধৰক কষ্ট কৰি আছে ইউটিউবৰ দৰে তেওঁলোকৰ যদি শেষত যদি এটা ফল নাপায় তো গাইজ সেই নাপালে কিমান দুখ পায় এজন ইউটিউবাৰে বুজি পায়। গতিকে এই নিউজটো সকলোৱে জনা উচিত আছিল। গতিকে আজি মই এই ভিডিঅ'টো বনালোঁ, গতিকে শেষলৈকে চাই থাকিব আৰু প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো, কাৰণ এই কাৰণটো সকলোৱে জনা উচিত যিসকল নতুন ইউটিউবাৰ। তো গাইজ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এই ৰুলটো হৈছে যে ধৰক আপুনি এটা ইউটিউবত ভিডিঅ' দিছে আৰু সেই ধৰক ভিডিঅ'টোত আপুনি আপোনাৰ নিজৰ ফেচখন দেখুওৱা নাই, অৰ্থাৎ আপুনি ফেচ কেম কৰা নাই। তো গাইজ তেনেকুৱা কৰিছে, কিন্তু আপুনি ধৰক সেই ভিডিঅ'টোত ভইচ অভাৰো দিয়া নাই। তো গাইজ তেনেকুৱা যদি আপোনাৰ যদি চেনেলত যদি ভিডিঅ' আছে তেতিয়াহ'লে আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজেশ্যনৰ বাবে এনাবল নহ'ব। আৰু ধৰক আপুনি তাত ধৰক আপোনাৰ ফেচখন দেখুওৱা নাই, কিন্তু তাত আপুনি ভইচ অভাৰ কৰিছে। তো গাইজ তেনেকুৱা যদি কৰে তেতিয়াহ'লে আপোনালোকৰ চেনেলটো ধুনীয়াকৈ মনিটাইজেশ্যনৰ বাবে এনাবল হ'ব। তো গাইজ এই ৰুলটো মই গম পোৱা নাছিলোঁ, গতিকে মোৰ যিবিলাক ভিডিঅ'ত মানে ফেচ কেম কৰা নাছিলোঁ আৰু যিবিলাক ভইচ অভাৰ দিয়া নাছিলোঁ সেইবিলাক ভিডিঅ' ইউটিউবৰ পৰা ডিলিট কৰি দিলোঁ, কাৰণ ইমান কষ্ট কৰি যদি অলপ যদি তাৰ মূল্য নাপাওঁ কষ্ট কৰাৰ ফলত কেনেকৈ হ'ব। তো গাইজ ইয়াৰ আৰু এটা ৰুল আছে, আৰু সেই ৰুলটো হৈছে যদি আপুনি যদি টিকটকৰ ভিডিঅ' আনি যদি ইউটিউবত যদি আপলোড দিয়ে, ধৰক এই তেনেকুৱা ধৰণৰ ভিডিঅ' ফেচু ভিএছ ৰিয়াজ বা তেনেকুৱা ধৰণৰ যদি টিকটকৰ ভিডিঅ' আনি যদি আপুনি যদি ইউটিউবত যদি আপলোড দিয়ে, তো গাইজ তেনেকুৱা চেনেলো আপোনালোকৰ মনিটাইজেশ্যনৰ বাবে এনাবল নহ'ব। আৰু যিসকলৰ এনাবল আছিল তো গাইজ তেওঁলোকৰ মনিটাইজেশ্যনটো ডিচেবল কৰি দিয়া হ'ব। আৰু ইয়াৰ উপৰিও যিবিলাকে হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বনায় তো গাইজ তেনেকুৱা চেনেলৰ মনিটাইজেশ্যনৰ বাবে এনাবল নহ'ব। তো গাইজ এইটো এটা আছিল ইউটিউবৰ এটা বেড নিউজ। তো গাইজ আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু ভাল পালে মানে কি বেড নিউজ, গতিকে চাই ভাল নাপাব হ'লেও আপোনালোকৰ জনা উচিত আছিল যিসকল ইউটিউবাৰ। আৰু প্লিজ আপোনালোকে এই যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, কাৰণ যিসকল নতুন ইউটিউবাৰ আছে তেওঁলোকক জনাটো বহুত দৰকাৰ এই নিউজটো। গতিকে প্লিজ শ্বেয়াৰ কৰি দিব, এইখিনি আশা ৰাখিলোঁ। আজিলৈ মানে দিলে এটা বাই বাই। মন চন বেয়া লাগি গৈছিলে কথা গম পাই।